Okay guys, good afternoon. আৰু মই এতিয়া আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত মানে একচুৱেলি মই ভিডিঅ' কৰিম বুলি ভাবা নাছিলোঁ। একচুৱেলি মই ভিডিঅ' কৰিম বুলি আহাও নাছিলোঁ। আৰু দাদা আছে দুজন দাদা আহিছে, তাহাঁতৰ লগতে এনেই আছিলোঁ। আৰু মই বেগটো থাকে, মোৰ বেগটোত চব বস্তু থাকে, ভিডিঅ' কৰা বস্তুবিলাক থাকে। সেইটো লৈ আহোঁতে মানে কি ভাবিলোঁ এটা বহুত দিন ব্লগ কৰিব পৰা নাই আপোনালোকক, আৰু আজি ভাবিলোঁ এটা ব্লগ দিম ধুনীয়াকৈ। আৰু এইফালে আছে খাই আছে, একদম এইফালে খাই আছে, আৰু মই খাই লওঁ। আৰু অকণমান পিছত ব্ৰহ্মপুত্ৰৰ ছাইডখিনি দেখুৱাই আছোঁ। পোনপ্ৰথমতে পেট পূজা কৰি ল'ব লাগিব, তাৰ কাৰণে এইফালে আছে আমি লৈ আহিছোঁ, এইফালে লৈ আহিছোঁ, এইফালে আছে সুদন দাদা, আৰু এইফালে আছোঁ আমি সকলোৱে আনিছোঁ খাবৰ কাৰণে। ঠাণ্ডা আছে, পানী আছে, একদম পোনপ্ৰথমতে এইটো খাই লওঁ। জুচ টাটা গ্লুক'জ প্লাছ, এইটো খালে মানে দেহত শক্তি হয়। 10 টকাত পাই যাব, ধুনীয়া এনাৰ্জি নাই কি কয়? হয় 10 টকা মাত্ৰ। আৰু এইফালে আছে একদম ব্ৰহ্মপুত্ৰৰ চাইডে দেখুৱাই আছোঁ আপোনালোকক। অকণমান টাইম ৱেইট কৰ, তাৰপিছত ধুনীয়াকৈ দেখুৱাই দি আছোঁ। আৰু গাইজ খাৱা হৈ গ'ল আমাৰ। ঠাণ্ডা আনিছিলোঁ আৰু ৰুটি আনিছিলোঁ আৰু কিবা চিপটিপ আনিছিলোঁ, খাৱা হৈ গ'ল আমাৰ সেইখিনি। আৰু চাওঁ ইফালে মই ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ একদম, আৰু ইফালে ইমান পানী হৈছে আজি, তামাম পানী হৈছে। আজি নহয় এইকেইদিন মানে হৈ আছে বৰষুণ, একদম ধাৰাসাৰ আহি আছে না এইকেইদিন। মানে কি আবেলি টাইমত তামাম বৰষুণ আহে, আৰু এতিয়া চাওঁ একদম ৱেডাৰটো চাওঁ কি ৰ'দ দি আছে একদম হালাত। আৰু চাওঁ মোৰ পিছফালে একদম চাওঁ একদম বেগ লৈ আহিছিলোঁ, বেগটো এনেকুৱা লৈছিলোঁ মানে কি জিকি গৈছে, একদম পানী হৈ গৈছে। আৰু চাওঁ ইফালে একদম পানী, একদম কি ইমান পানী হৈছে একদম। ইয়াৰ পৰা তাক লাগি সেইফালে আছে উত্তৰ নলবাৰী পাব, ইফালে ইফালে যোনখন পাহাৰ দেখা পাই আছে না, তাৰ সিফালে আৰু বহুত দূৰ হয় ক'ব গ'লে। আৰু ইফালে আছে মানুহ আছে, মাছ মাৰি আছে, এইবিলাক মাছমৰীয়া একদম মাছ মাৰি আছে, এই তাতে আছে মাছ মাৰি। একদম পানী গাইছ, তামাম পানী হৈছে। আৰু গাইজ যিটো গৰম দি আছে না, মানে একদম তামান তাপ দি আছে একদম। আৰু ইয়াত ইমান থাকিব নোৱাৰা, ইমান গৰম দি আছে। মানে ইয়াৰ পৰা যাওঁ আৰু এইবিলাক শিলবিলাক চাওঁ, শিলবিলাকৰ পৰা এনেকুৱা গৰম আহি আছে। আৰু এতিয়া ফটো উঠিলেও কাম নহ'ব, মানে ফটোবিলাক একদম ফাটি যাব, একদম যেনেকুৱা ৰ'দ দি আছে, মানে একদম ৰ'দটো এইফালৰ পৰা আহে একদম। আৰু অকণমান অলপ জিৰাওঁ, গছৰ তলত জিৰাই পেলাই যাওঁ। আৰু একচুৱেলি ভিডিঅ' কৰিম বুলি আজি অহা নাছিলোঁ, আৰু আপোনালোকক যিহেতু ইমান দিন ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণে গোটেইকেইটা সৰুকেইটা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আৰু কি এনেকুৱা হৈ আছে ব্ৰহ্মপুত্ৰৰ পাৰত, সেইখিনি আছিলে আজিৰ ব্লগটো। আৰু অলপ পিছত লগ পাই আছোঁ, ঘৰত যাওঁতে অলপমান কিবাকিবি কৈয়ে যাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু গাইজ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আমি ওলাই দিলোঁ, আৰু ঘৰমুখীয়া হৈ আছোঁ আমি বৰ্তমান। আৰু চাই থাকক, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, আৰু অলপ আছে চাই থাকক গাইজ। আৰু আগৰখিনি চাওঁ কি ধুনীয়া, আৰু চাওঁ ৱেডাৰটো চাওঁ, এইফালে কি ধুনীয়া হৈ আছে এটা। অ' মাই গড,